Hello everyone, welcome back to my channel. আজি বহু দিনৰ পিছত মই আৰু মা সানডে ওলাইছো মাৰ পেহীৰ ঘৰত মানে মোৰ আইতাৰ ঘৰত। আইতাৰ গাটো ইমান ভাল নাছিলে তো আমি সেইকাৰণে ওলালো আৰু এনেকে ৰিক্সাত আমি গৈ আছো ভৰলুলে আৰু আমি ভৰলুত বাছৰ কাৰণে ৰখিছো। আজি বাছতে যাম আৰু কাৰণ যিহেতু কি ইণ্ডিয়াৰ মেচ আছে দেউতা নাযায় আৰু দেখিছেনে লেডি গৰাকী কি ধুনীয়াকৈ কিবা বিক্ৰী কৰি কেনে মানে চলি আছে আৰু এনেকৈ বাছত মই মাক মাতিলোঁ মায়ে যোনটো মোক লুক দিলে মই আৰু ভিডিঅ' কৰাই বন্ধ কৰি দিলোঁ চাওঁতে চাওঁতে আইতাৰ ঘৰত আহি গ'লোঁ আৰু এইজনীয়ে হ'ল আমাৰ আইতা মৰমৰ আইতা আৰু আহি পোৱাৰ লগে লগে আইতাই চাহ দিলে বহুত কিবা কিবি বস্তু দিছিলে মই তাৰ পৰা আধা এনেকৈ বাটিত থৈ দিছোঁ ইমান নোৱাৰোঁ আৰু এইটো চাটনিটো দেখিছেনে এইটো আইতাই বনাইছে এইটো চাটনি নহয় মানে চচ মই চচটো খাই বহুত ভাল পাওঁ আৰু এইটো মই এজ ইউজুৱেল খাই থকা অৱস্থাত মই ন চিঙৰাটোৰ মানে ভিতৰৰখিনি খাওঁ বাহিৰৰখিনি নাখাওঁ কোনে কোনে আছে এনেকুৱা ক'বচোন আৰু আইতাই অকলে থাকে কিন্তু ষ্টিল আইতাৰ ইমান ধুনীয়াকৈ অকলে খেতি কৰিছে পুই শাক তাৰপিছত কল আছে আৰু বিভিন্ন কিবা কিবি আছে কঁঠালো লগাইছিলে কঁঠালৰ পুলিও লগাইছে এইডাল তাৰপিছত আৰু বহুত কিবা কিবি লগাইছে ৰাতি হ'ল কাৰণে ইমান এটা উঠোৱা নহ'ল মোৰ ভিডিঅ'ত যিখিনি পাৰিছোঁ উঠাইছোঁ সেয়া পাণ তামোল চব আছে কি কৰিছা আইতাৰ যোগাৰ ইয়াতে আইতাৰ নিজৰ পূজাত কি কি গিফ্ট পাইছে মাহীহঁতৰ পৰা ইয়াত দেখাই আছিলে আমাক এইবোৰ মমেণ্টছে বহুত মৰম লাগে নহয় জানো পিছে তামোল খোৱাত ময়ো বেয়া নহয় চাহকাপ খাই পেলাই তামোল অকণ খালে ভাল লাগে নে কি কয় চ' সেইকাৰণে মোৰ কাৰণে তামোলখনো লৈ ল'লোঁ আৰু এনেকৈ মুখত সোমাই ল'লোঁ আৰু ভাল লাগে এনেকৈ তামোলখন মুখত সোমাই আমি ঘৰলৈ উভতি আহিলোঁ বাই